হেপ্পী হোলি বন্ধুসকল। হাই হেল্ল' নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? সকলোৱে ভালে চাগে? বৰ্তমান মোৰ ভালেই, আশা কৰোঁ যাৰ যাৰ বেয়া চলি আছে সকলোৰে ভাল হওক। আজি মানে অলপ ওলাই আহিছোঁ হোলী বুলি, মানে হোলী খেলিবৰ কাৰণে ওলাই আহিছোঁ। আৰু তেন্তে মোৰ ভিডিঅ'টি চাই গৈ থাকক, অলপো স্কিপ নকৰিব খালি দেই। এতিয়া মানে আমি বৰ্তমান আছোঁ ফেঞ্চিত, ইয়াত দেখিছে নহয় আৰু হোলী পৰিৱেশ। বিৰাটেই ভোক লাগিছে, বোলো কিবা এটা খাই লওঁ বুলি ভাবিলোঁ, মানে ৰুমত আহোঁতে একো খাই অহা নহ'ল। চ' ইয়াতে থকা এখন ফাষ্টফুডত সোমাই আহিলোঁ। বাৰু যি নহওক অৰ্ডাৰটো দি দিলোঁ। অৰ্ডাৰটো মানে আপোনাৰ চাওমিনকে প্লেট দি দিছোঁ। মই চাওমিন খাম, মই ভাইটিয়ে খাব ফ্ৰাইড ৰাইচ। এইটো ফ্ৰাইড ৰাইচ খাই ভাল পায়, গম পায়ে আৰু আপোনালোকে। ইয়াত থকা ফটোবিলাকে দেখি আপোনালোকৰ খাব মন গৈছে নেকি বাৰু? আৰু যিয়ে নহওক দোকানখন কিবা এটা ভালেই গ'ল, চ' ভিডিঅ' এটা কৰি থ'লোঁ। তোমাৰ কি জিঅ' নেকি? বৰ্তমান অৰ্ডাৰটো দিয়া হৈ গ'ল, এতিয়া খাবলৈ পাম বুলি বহি আছোঁ আৰু। কেতিয়া দিব, কেতিয়া খাম লাগি আছে মানে। আৰু অৱশেষত আমাৰ অৰ্ডাৰটো আহি গ'ল, মোৰ চাওমিন, এইফালে ইয়াৰ ফ্ৰাইড ৰাইচ। বাৰু তেন্তে খাই লওঁ আৰু, খাই বৈ আকৌ লগ পাম নে কি কয়? ফ্ৰাইড ৰাইচ খাই লৈ এটা চিগনেচাৰ লৈ ল'লোঁ, চিগনেচাৰ এটা খাই দিলোঁ আৰু। আৰু আমি এতিয়া আহিছোঁ উত্তৰ গুৱাহাটী যাম বুলি, মানে লগৰ এটাৰ ওচৰত যাম বুলি, আৰু তাত মন্দিৰ আছে, মন্দিৰত যাম বুলি। ফেৰীত যাম বুলি আহিছোঁ। শৰাইঘাটেদি গ'লে বহুত দূৰ হৈ যায়, ইফালে ফেৰী ব্ৰহ্মপুত্ৰ পাৰ হ'লেতো ডাইৰেক্ট পাই যামগৈ। যাম বুলি ভাবিছোঁ উত্তৰ গুৱাহাটী, কিন্তু এতিয়া যোৱা নহ'ল, মানে ফেৰীখন ভৰ্তি হৈ গ'ল, বাইক আৰু নিব নোৱাৰে। চ' এতিয়া আকৌ আমি ফেঞ্চি ফালে গুচি আহিলোঁ। বেলেগ ফেৰী আৰু আছে, যাব অলপ দেৰি পিছত। ইয়াতে অলপ টাইম ৰৈ দিম বুলি ভাবিলোঁ। এতিয়া মানে লগৰটোক ফোন কৰিলোঁ, সিয়ে বোলে এইফালে গুচি আহিব। চ' সি অহালৈকে অলপ টাইম ৰৈ দিওঁ আৰু ইয়াতে। লগৰটোকো লগ পাই গ'লোঁ, আৰু এতিয়া আমি আহিলোঁ বেলি ভিউ। ইয়াৰ অলপ ভিউটো চাওকচোন আপোনালোকে। আৰু অৱশেষত আমি নাও পাই গ'লোঁ, নাও মানে ফেৰী পাই গ'লোঁ। চ' এতিয়া ফেৰীলৈ গৈ আছোঁ। আৰু এতিয়া টিকট কাটি মেলি এতিয়া ফেৰীত উঠি গ'লোঁ। দেখিছে মানুহবিলাক, মানুহ কিন্তু বহুত নিয়ে দেই। আৰু মোৰ ডিঙিত দেখিছে নাই বাৰু সেইটো? ঠাণ্ডা লাগিব বুলি লৈ আহিলোঁ, কিন্তু ঠাণ্ডা লগা নাই, গৰমহে উঠিছে এতিয়া। আৰু ফেৰীতে চানা এটা আহিলে, চানা লৈ ল'লোঁ এক পেকেট মানে সেইটোত 20 টকা। তাত অকল মুড়ি, আলু আৰু বুটহে দিছে। একো যিকণ দিছে আৰু, ক'বলৈ বাকী নাই। বাৰু তেন্তে গৈ থাকোঁ আৰু দেই। আৰু অৱশেষত আমি এইটো পাৰ পাই গ'লোহি। গাইছ, মই মানে যিটো ফালে আহিলোঁ দেখিছে এইফালে ৰছী মৰা আছে, মই নেদেখিলোঁৱে। এইফালে আহিব লাগিছিলে। ছানগ্লাছো পিন্ধি থকা কাৰণে নেদেখিলোঁ নেকি, নে মোৰ চকুৱে বেয়া হ'ল নাজানো আৰু। তাৰ পাছত চক আকৌ এইফালে বেলেগ এফালে সোমোৱাই দিলোঁ, বালিত পূৰা সোমাই চকা পূৰা ঘূৰি আছে। বাৰু অৱশেষত ওলাই আহিলোঁ দেই। গৈ থাক। কিবা ল'বা নেকি? আৰু এতিয়া আমি বহুত বাধা নেওচি এতিয়া পাই গ'লোহি মন্দিৰ, দৌল গোবিন্দ মন্দিৰ। তেন্তে ইয়াৰ ভিডিঅ'টো ভালকৈ চাই লওক। আৰু এইফালে গৈ হাত মুখকেইটা ধুই ল'লোঁ। আৰু আমাৰ চেনেল কিছু চাই থাকিব দেই, কোনোবাই নিনিয়ে যাতে। আপোনালোককে দায়িত্বটো দিলোঁ আৰু। তোমালোকে যজ্ঞ কৰিলে ঠিকেই, তোমালোকৰ মন এক নহ'ল। সাধাৰণ ৰাণীয়ে যজ্ঞ কুণ্ডত আহুতি দিছিল কন্যাখন, সেইবাবে কন্যা হ'ল
আৰু শুনাৰ তুমিও যিহেতু এই জৈৱকুণ্ড তোমাৰ পূজা হৈ দিছিলা তোমাৰ নিশ্চয় হৈ জানিবা তোমাৰ ক'ত থকা আৰু ইয়াৰ পৰিৱেশটো বাৰু কেনেকুৱা লাগিছে আপোনালোকক এটা কমেণ্ট কৰি জনাবচোন আৰু ইয়াত কোন কোন গৈছে বাৰু আৰু ইফালে খানা দি থকা দেখি বোলো খায়ো যাওঁ তো ভাবিলোঁ খাবলৈ আহি গ'লোঁ মানে বহি ল'লোঁ খাবলৈ ইফালে অথনি ফেঞ্চিতে চাওমিন খোৱা ভোকটো লাগিবই ন আৰু এইফালে খাবলৈ দি দিলে মানে কি ভাত আৰু দাইলে আমি ভাবিছিলোঁ বেলেগ কিবা দিব নেকি ভাত আৰু দাইলেদি খাব লাগিব আৰু উপায় নাই চবৰে মনটো বেয়া ময়ে হাঁহি আছোঁ দেখিছেনে সুন্দা দাইল আৰু ভাত যদিও খাই ইমান বেয়া লগা নাছিলে মই খালোঁ বাৰু কেইটামান আৰু এইফালে ফুচকা দেখি ফুচকাও খাই ল'লোঁ আৰু দেই অকল ফুচকা খাই এৰি দিয়া ভকত নহয় আমি ইপিনে চিংৰা লৈ লৈছোঁ আৰু এটা ঠাণ্ডা লৈ লৈছোঁ আৰু এতিয়া আমি আকৌ ঘূৰিও আহিলোঁ মানে আকৌ গধূলি হৈ যাব যে চ' ফেৰী নাপাব পাৰোঁ বুলি ঘূৰিও আহিলোঁ লগতো ৰুমত যাব কৈছিলে কিন্তু নগ'লোঁ আৰু যোৱা নহ'ল সেইখন আমাৰ ফেৰী আহি আছে দেখিছেনে ফেৰীখন আহিব কোনটো ঘাটত ৰখাব নাজানো আৰু এইটো ঘাটত ৰখাব পাৰে নহ'লে সেইফালে দেখিছেনে সেইটো ঘাটত ৰখাব পাৰে ক'ত ৰখাই নাজানো আৰু বাৰু য'তেই ৰখাই খালি আমি যাব পালেই হ'ল আৰু অৱশেষত ফেৰী আহি পায়ো গ'লহি আৰু আমি এতিয়া ৰৈ আছোঁ ফেৰীৰ কাৰণে আৰু এইফালে টিকটটো কাটি লোৱা হৈ গ'ল বাৰু তেনেকৈ গৈ থাকোঁ আৰু দেই আজিলৈ ভিডিঅ'টি ইয়াতে সমাপ্ত কৰিছোঁ যদি মোৰ ভিডিঅ'টি চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো নতুন হৈ আছে গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব বাৰু তেন্তে আজিলৈ সকলোকে এৰিছোঁ আকৌ এটা নতুন ভিডিঅ'লৈ লগ পাম সকলোকে বাই বাই